এনেকৈ আপোনালোকে মাৰি চাব, আপোনালোকৰ লং জাম্প ইম্প্ৰুভ হ'বই। আপোনালোকে আজি আপোনালোকে মাৰি চাব পাৰে, আপোনালোকে ভিডিঅ' চাইছে, গতিকে আপোনালোকে পিছবেলা হওক আগবেলা হওক আপোনালোকে মাৰি চাব, আজি ট্ৰাই কৰি চাব। আজি আপোনালোকলৈ লং জাম্পৰ ওপৰত এটা ভিডিঅ' লৈছোঁ। এতিয়া মানে বহুত ভিডিঅ' মই লং জাম্পৰ দিলোঁ, আপোনালোকে এতিয়াও কমেণ্ট কৰি আছে যে এক্সিলেণ্ট হোৱা নাই বুলি। আপোনালোকে কিছুমান ভুল কৰি থাকে আৰু সেই ভুলৰ কাৰণে আপোনালোকৰ এক্সিলেণ্ট নাহে। আজি আপোনালোকক লং জাম্পৰ 6টা ভুলৰ কথা ক'ম। আপোনালোকে যদি এই 6টা ভুলৰ ভিতৰত আপোনালোকে এটা যদিও কৈ থাকে, এটা ভুল যদিও আপোনালোকে কৰি থাকে, তেন্তে আপোনালোকৰ লং জাম্প কেতিয়াও এক্সিলেণ্ট নাহে। গতিকে আপোনালোকে এই 6টা ভুলনো কি কি আপোনালোকে ভালদৰে চাব ভিডিঅ'টো আৰু স্কিপ নকৰাকৈ চাব। যদি স্কিপ কৰি চায় তেন্তে আপোনালোকে একোডাল বুজি নাপাব, আকৌ বুজি নাপালে আপোনালোকৰ সেই একেই হ'ব, লং জাম্প এক্সিলেণ্ট নাহিব। তাৰপিছত আপোনালোকে পস্তাই লাভ নহ'ব। গতিকে আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক আৰু আপোনালোকে বুজি লওক। আপোনালোকে বুজি পালেহে আপোনালোকে কামখিনি কৰিব পাৰিব। গতিকে মানে 100% ল'ৰা ছোৱালীৰ ভিতৰত মানে 80% এইটো ভুল কৰে। গতিকে আপোনালোকে কৰিব পাৰে, আপোনালোকে সেইকাৰণে মানে ভিডিঅ'টো ভালদৰে চাওক আৰু আপোনালোকে বুজি লওক। আৰু বন্ধুসকল, আপোনালোকে যদি ভুলটো যদি আপোনালোকে শুধৰাই লয় আৰু আপোনালোকে যদি টিপছকেইটা যদি লং জাম্পৰ টিপছকেইটা যদি আপোনালোকে ফ'ল' কৰে আৰু আপোনালোকে যদি এক্সাৰচাইজখিনি যদি কৰে, আপোনালোকৰ লং জাম্প 100% আহিবই, গেৰাণ্টি দি কৈছোঁ। আৰু আপোনালোকৰ আহিবই লাগিব, কাৰণ আপোনালোকৰ লং জাম্পত এক্সিলেণ্ট মাৰ্ক পাবলৈ ভাল। গতিকে আপোনালোকে মাত্ৰ টেকনিকটো আৰু আপোনালোকে এক্সাৰচাইজখিনি অলপ কৰিব লাগিব, আপোনালোকৰ এক্সিলেণ্ট আহিবই। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ প্ৰথম প্ৰব্লেমটো হৈছে ফাউল প্ৰব্লেম। লং জাম্প কৰিলে বহুতৰে ফাউল হয়। গতিকে আপোনালোকে এতিয়া ফাউলটো কেনেকৈ ভাল কৰিব লাগিব আপোনালোকে চাই লওক। আৰু বহুতে কমেণ্ট কৰি আছিলে ফাউলৰ ওপৰত ভিডিঅ' লাগে বুলি। গতিকে আপোনালোকক আজি মই ফাউলৰ ওপৰত ধুনীয়াকৈ বুজাই দিম, আপোনালোকে কেনেকৈ কি কৰিব লাগে। আপোনালোকে মাত্ৰ ভিডিঅ'টো ভালদৰে চাই থাকক। বন্ধুসকল, আপোনালোকে ইণ্টাৰভিউত আপোনালোকে চিনডালত টাচ কৰি পিনে আপোনালোকে জাম্প কৰিব পাৰিব, কিন্তু আপোনালোকে বেছি যদি পাৰ কৰি দিয়ে তেন্তে আপোনালোকৰ ফাউল দিব। গতিকে আপোনালোকে ইমানটো যদি পাৰ হয় তেন্তে আপোনালোকৰ সেইটো ফাউল নিদিয়ে। গতিকে আপোনালোকে তাত সুধি ল'ব পাৰে যদি আপোনালোকৰ ডাউট আছে। যদি আপোনালোকৰ বেছি পাৰ হয় তেতিয়াহে আপোনালোকৰ ফাউল হয়। গতিকে আপোনালোকে একবাৰ সুধি ল'ব তাত ইণ্টাৰভিউত মানে জাম্প কৰাৰ আগত। বন্ধুসকল, আপোনালোকে ফাউল প্ৰব্লেমটো ঠিক কৰিব হ'লে আপোনালোকে কাম এটা কৰিব। কামটো হৈছে আপোনালোকে য'ৰ পৰা জাম্প কৰে, আপোনালোকে যিমান দূৰৰ পৰা জাম্প কৰে আপোনালোকে কি কৰিব, ইয়াৰ পৰা জুখি ল'ব। আপোনালোকে যোনটো ভৰিৰে জাম্প কৰে, আপোনালোকৰ যোনটো ভৰি পাৱাৰ আছে, আপোনালোকে সেইটো ভৰি আপোনালোকে জুখি ল'ব। আপোনালোকে সেইটো ভৰি ইয়াত চিনডালৰ আগত দিব। তাৰপিছত আপোনালোকে নৰ্মেলকৈ 1 2 3 4 এনেকৈ আপোনালোকে জুখি ল'ব। নৰ্মেলকৈ আপোনালোকে যিমান খোজৰ মানে মাৰে, আপোনালোকে 30 খোজৰ পৰা মাৰিব পাৰে, আপোনালোকে 25 খোজৰ পৰা মাৰিব পাৰে। আপোনালোকৰ মানে কিমান দূৰৰ পৰা দৌৰি আহে সেইটো ডিষ্টেঞ্চ মানে মিলাই পিনে আপোনালোকে জুখি ল'ব। আপোনালোকে ধৰি লৈছোঁ যদি 30 খোজৰ পৰা আপোনালোকে যদি জাম্প কৰে তেন্তে আপোনালোকে 30 খোজলৈকে যাব। তাৰপিছত আপোনালোকে জাম্প কৰি চাব। যদি আপোনালোকৰ যদি 30 খোজৰ পৰা যদি জাম্পটো যদি মিলি যায়, যদি ফাউল নহয়, তেন্তে আপোনালোকে সেই 30 খোজৰ পৰা আপোনালোকে মাৰিব। আপোনালোকৰ যদি 30 খোজত যদি আপোনালোকৰ বোলে নিমিলিলে, বোলে খেলি মেলি হৈ গ'ল, গতিকে আপোনালোকে 29 খোজৰ পৰা মাৰি চাব পাৰে। যদি আপোনালোকৰ 29 খোজৰ পৰা নাই মিলে তেন্তে 28 খোজৰ পৰা মাৰি চাব পাৰে। তেনেকৈ আপোনালোকে মাৰি চাব। যদি আপোনালোকৰ যদি 28 খোজত মিলি গ'ল তেন্তে আপোনালোকে সেই 28 খোজৰ পৰা মাৰিব। আৰু আপোনালোকে ইণ্টাৰভিউত সেনেকৈ আপোনালোকে জুখি পিনে মাৰিব পাৰিব। আপোনালোকক তাত ইণ্টাৰভিউত আপোনালোকক জুখি ল'বলৈ দিব। আপোনালোকে তাত যেনেকৈ এতিয়া প্ৰেক্টিছ কৰোঁতে আপোনালোকে জুখি পিনে মাৰিছে, তাতো আপোনালোকে জুখি পিনে মাৰিলে মানে আপোনালোকৰ ফাউল প্ৰব্লেমটো নহয়। গতিকে আপোনালোকৰ ফাউল প্ৰব্লেম নহ'বলৈ এইটো ধুনীয়া এটা উপায়। গতিকে আপোনালোকে এইটো কৰিব পাৰে। ধুনীয়াকৈ আপোনালোকে জুখি ল'লেই হ'ল। জুখি পিনে আপোনালোকে ডেইলি ইমানৰ পৰাই মাৰক। আপোনালোকে যদি 30 খোজৰ পৰা মাৰিছে, আপোনালোকে ডেইলি 30 খোজৰ পৰাই মাৰক। যদি আপোনালোকৰ মিলিছে, যদি আপোনালোকৰ 28 খোজৰ পৰা মিলিছে, গতিকে 28 খোজৰ পৰাই মাৰক। আপোনালোকে তেনেকৈ আপোনালোকৰ ফাউল প্ৰব্লেমটো আপোনালোকে ছল্ভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে লং জাম্প কৰিব নোৱাৰাৰ দ্বিতীয় প্ৰব্লেমটো হৈছে ষ্টেপ প্ৰব্লেম। আপোনালোকে প্ৰথম 20 মিটাৰ আপোনালোকে ঠিকে যায় জাম্প কৰিবলৈ, আৰু আপোনালোকে যেতিয়া লাষ্টৰ 10 মিটাৰ থাকে আপোনালোকে তাতে ধৰফৰাই দিয়ে। গতিকে খেলি মেলিটো তাতে হয়। গতিকে আপোনালোকৰ যদি এইটো প্ৰব্লেম আছে আপোনালোকে এতিয়া ঠিক কৰি লওক। এতিয়া মই কৈ দিম আপোনালোকক সলিউশ্যন। বন্ধুসকল, আপোনালোকে লং জাম্প কৰিব হ'লে আপোনালোকে সৰু সৰু ষ্টেপ ল'ব লাগিব। আপোনালোকে সৰু সৰু ষ্টেপ লৈ আপোনালোকে ৰানিং কৰি আহিব লাগিব। আপোনালোকে সৰু সৰু ষ্টেপ লৈ আপোনালোকে যদি ৰানিং কৰি আহে তেন্তে আপোনালোকৰ স্পীডটো বাঢ়ি যাব, ৰানিং স্পীডটো আপোনালোকৰ বাঢ়ি যাব। আপোনালোকৰ যদি ৰানিং স্পীডটো যদি বাঢ়ি যায় তেন্তে আপোনালোকে বেছি স্পীডত আপোনালোকে উৰিব পাৰিব। গতিকে যিমানে উৰিব পাৰে আপোনালোকৰ সিমানে বেনিফিট আছে। গতিকে আপোনালোকে যদি লাষ্টৰ টাইমত যদি আপোনালোকে লম্বা কদম লয়, যদি আপোনালোকে যদি ধৰফৰাই দিয়ে তেন্তে আপোনালোকৰ একোডাল কাম নহ'ব। গতিকে আপোনালোকৰ যদি এইটো প্ৰব্লেম আছে আপোনালোকে ঠিক কৰক। আপোনালোকে লম্বা মানে দীঘল ষ্টেপ নল'ব, আপোনালোকে সৰু সৰু ষ্টেপ লওক। আৰু আপোনালোকে লাষ্টৰ ফিনিচিং টাইমত আপোনালোকে 10 মিটাৰটো পুৰা 100% লগাই দিয়ক। আপোনালোকে 100% স্পীড লগাই দিলে আপোনালোকে উৰিব পাৰিব। গতিকে আপোনালোকে উৰিব পাৰিলে আপোনালোকে বেনিফিট আছে। গতিকে আপোনালোকে লাষ্টৰ টাইমটো পুৰা জি জান লগাই আপোনালোকে লাষ্টৰ টাইমত সৰু সৰু ষ্টেপ লৈ আপোনালোকে দৌৰক।
লাম্বা কদম আপোনালোকে কেতিয়াও নকৰিব। গতিকে আপোনালোকে 2 নম্বৰ ভুলটোৰ কথা আপোনালোকে গম পালে, আপোনালোকে এইটো ভুল যদি কৰি আছে, আপোনালোকে এইটো ভুল ইমানতে খতম কৰক। বন্ধুসকল, আপোনালোকে লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰা তৃতীয় কাৰণটো হৈছে আপোনালোকৰ ৰানিং স্পীডটো লাষ্টলৈ কমি যায়। আপোনালোকৰ ৰানিং স্পীডটো কমি যোৱাৰ কাৰণ আছে। আপোনালোকক মই কাৰণটো আগতে মই কৈছোঁ, আপোনালোকক ঠিক কৰিবলৈ কৈছোঁ, হ'লেও আপোনালোকক আজি মই ভালদৰে কৈ দিছোঁ। আপোনালোকে য'ৰ পৰা দৌৰি আহিব, আপোনালোকে যদি ধৰি লৈছোঁ আপোনালোকে 30 মিটাৰ আঁতৰ পৰা আপোনালোকে দৌৰি আহিছে, আপোনালোকে তাৰ পৰাই যদি যি জান লগাই যদি আপোনালোকে পূৰা জোৰ দি যদি আপোনালোকে দৌৰি আহে, এই লাষ্টলৈ আপোনালোকৰ ফুচ হ'বগৈ, মানে আপোনালোকৰ সেই ৰানিং স্পীডটো আপোনালোকৰ কমি যাব আৰু আপোনালোকে ইয়াৰ পৰা আপোনালোকে জামো কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ তেনেকৈ আপোনালোকৰ এক্সিলেণ্টটো নাহে। গতিকে আপোনালোকে এইটো ঠিক কৰি ল'ব। আপোনালোকে ঠিক কৰিব হ'লে আপোনালোকে যেতিয়া 30 মিটাৰ আঁতৰ পৰা আপোনালোকে জাম্প কৰিবলৈ দৌৰি আহিব, আপোনালোকে প্ৰথম 10 মিটাৰটো আপোনালোকে 100% স্পীডৰ ভিতৰত আপোনালোকে 60% স্পীড লগাব। আপোনালোকে তাৰপিছত 80% স্পীড লগাব। আপোনালোকে 20 মিটাৰলৈকে 80% স্পীড লগাব। তাৰপিছত আপোনালোকে যেতিয়া লাষ্টত 10 মিটাৰ আপোনালোকে পূৰা 100% স্পীড লগাই দিব। আপোনালোকে কৈছোঁ নহয়, এনেকৈ আপোনালোকে মাৰি চাব, আপোনালোকৰ লং জাম্প ইম্প্ৰুভ হ'বই। আপোনালোকে আজি আপোনালোকে মাৰি চাব পাৰে, আপোনালোকে ভিডিঅ' চাই। গতিকে আপোনালোকে পিছবেলা হওক আগবেলা হওক আপোনালোকে মাৰি চাব, আজি ট্ৰাই কৰি চাব। বন্ধুসকল, আমাৰ লং জাম্প এক্সিলেণ্ট নোহোৱাৰ 4 নম্বৰ কাৰণটো হৈছে অভাৰ লং জাম্প। আপোনালোকে অভাৰ লং জাম্প কেতিয়া কৰে? যেতিয়া আপোনালোকৰ লং জাম্প নাহে তেতিয়া আপোনালোকে কি কৰে? অভাৰ লং জাম্প কৰে। আপোনালোকৰ লগৰটোৱে মাৰি আছে 17 ফুট 18 ফুট আৰু আপোনালোকৰ আহিছে 15 ফুট, তেতিয়া আপোনালোকে কৰে অভাৰ লং জাম্প। কিন্তু আপোনালোকে এইটো কৰিব নালাগে। আপোনালোকে 10-11 পৰা মাৰি আপোনালোকৰ লাভ নাই। আপোনালোকে যদি 10-11 পৰা যদি মাৰি থাকে মোৰ অহা নাই বুলি, কেলৈ নাহিব বুলি, সেইটো আপোনালোকৰ ভুল। গতিকে আপোনালোকে সেনেকৈ নেমাৰিব। আপোনালোকে যদি তেনেকৈ মাৰে আপোনালোকে একোডাল ইম্প্ৰুভ কৰিব নোৱাৰিব আৰু আপোনালোকৰ কমিহে আহিব। গতিকে আপোনালোকে মাইণ্ড লগাওক, আপোনালোকৰ ভুল ক'ত হৈ আছে আপোনালোকে সেইটো বিচাৰক। আপোনালোকে ভুলটো আপোনালোকে শুধৰাবলৈ চাওক। আপোনালোকে ভুলটো শুধৰালেহে আপোনালোকৰ সেই লং জাম্পটো আহিব। গতিকে আপোনালোকক আজি মই ভুলখিনি কৈছোঁ, আপোনালোকে এইখিনি বিচাৰক, আপোনালোকৰ ইয়াতে ভুল ক'ৰবাত আছে নেকি বুলি। আপোনালোকে ভিডিঅ' কৰি চাওক, নহ'লে আপোনালোকে লং জাম্প কৰোঁতে আপোনালোকে গম পায় নিশ্চয়, মানে মোৰ ভুলটো ক'ত হৈ আছে। গতিকে আপোনালোকে ভুলটো শুধৰাওক। আপোনালোকে ভুলটো শুধৰালে আপোনালোকৰ এক্সিলেণ্ট মানে আপোনালোকৰ আহিবই। গতিকে আপোনালোকে ভুলটো শুধৰাই আপোনালোকে লং জাম্প কৰক। আপোনালোকে এনেই মানে 10-11 বাৰ আপোনালোকে মাৰি থাকিলেও কাম নাই। আৰু আপোনালোকে এক টাইমে আপোনালোকে লং জাম্প কৰিব। আপোনালোকে মৰ্ণিং ইভিনিং আপোনালোকে 2 টাইম লং জাম্প নকৰিব। আপোনালোকে যদি 2 টাইম যদি লং জাম্প কৰে আপোনালোকৰ ভৰিটোৱে বহুত বেছি কষ্ট পাব। আৰু আপোনালোকে যদি বেছিকৈ মাৰি থাকে 11-12 বাৰ যদি মাৰে, আপোনালোকে আৰু যদি 2 টাইম যদি মাৰে তেন্তে আপোনালোকৰ ভৰিটোত মানে ইঞ্জুৰি হোৱা চান্স থাকে। গতিকে আপোনালোকে এক টাইমে মাৰক। আপোনালোকে 3 বাৰ বা আপোনালোকে 4 বাৰ মাৰিব পাৰে, তাতকৈ আপোনালোকে বেছি নামাৰিব। 3 বাৰ 4 বাৰ মাৰিলে যদি আহিছে, যদি নাই অহা। আপোনালোকে যদি নাই অহা আকৌ কাইলৈ ট্ৰাই কৰিব। আপোনালোকে ভুলটো চাব, যদি নাই অহা আজি বিচাৰি পাইছে ভুলটো, আপোনালোকে কাইলৈ সেই ভুলটো আপোনালোকে শুধৰাই মাৰি চাব, তেনেকৈ আপোনালোকে মাৰিব। গতিকে আপোনালোকে এদিনত আপোনালোকে মানে অভাৰ লং জাম্প নকৰিব, ঠিক আছে বন্ধুসকল। আমাৰ এতিয়া 5 নম্বৰ কথাটো হৈছে আপোনালোকে কোনটো ভৰিয়ে টেক আপ বৰ্ডৰ পৰা আপোনালোকে জাম্প কৰিব। আপোনালোকে টেক আপ বৰ্ডৰ পৰা কোনটো ভৰিয়ে জাম্প কৰিব লাগিব মোক কমেণ্টত কৈ আছিলে। আপোনালোকৰ যোনটো ভৰিত আপোনালোকৰ পাৱাৰ আছে, গতিকে আপোনালোকে সেইটো ভৰি আপোনালোকে জাম্প কৰিব। আপোনালোকৰ এতিয়া কোনটো ভৰিত পাৱাৰ আছে আপোনালোকে এতিয়া কেনেকৈ বাচিব? আপোনালোকে নৰ্মেল এইটো সাৱধান পজিশ্যনত আপোনালোকে থিয় হ'ব আৰু পাছফালৰ পৰা এজনক আপোনালোকে ধাক্কা মাৰিবলৈ ক'ব। আপোনালোকে ধাক্কা মাৰিলে যিটো ভৰি আগত ওলাই যাব, যদি বাওঁ ভৰি ওলাই যায় তেন্তে আপোনালোকৰ বাওঁ ভৰিত পাৱাৰ আছে। যদি আপোনালোকে সোঁ ভৰি ওলাই যায় তেন্তে আপোনালোকৰ সোঁ ভৰিত পাৱাৰ আছে। আপোনালোকে এইটো 4 বাৰমান কৰি চাব। 4 বাৰমানত যদি আপোনালোকৰ 3 বাৰ মানে যদি বাওঁ ভৰি ওলাই যায় তেন্তে আপোনালোকৰ বাওঁ ভৰিত পাৱাৰটো আছে। গতিকে আপোনালোকে বাওঁ ভৰিয়ে কৰিব, মানে আপোনালোকে জাম্প কৰিব। আপোনালোকৰ যিটোত জাম্প বেছিকৈ যায় আপোনালোকে সেইটো ভৰি আপোনালোকে জাম্প কৰিব। বন্ধুসকল, এইটো আমাৰ লং জাম্পৰ লাষ্টৰ ভুল, মানে শেষৰ 6 নম্বৰ ভুলটো। আপোনালোকে যেতিয়া জাম্প কৰে, যেতিয়া আপোনালোকে টেক আপ বৰ্ডৰ পৰা জাম্প কৰে, আপোনালোকে কি কৰে, তেতিয়া আপোনালোকে এফুটমান আপোনালোকে পাছৰ পৰা মাৰে। কিন্তু আপোনালোকে এফুটমান পাছৰ পৰা মাৰিলে আপোনালোকৰ সাংঘাতিক লছ হয়। আপোনালোকে যদি 16.5 ফুট যদি মাৰি আছে তেন্তে আপোনালোকৰ হ'বগৈ 15.5। গতিকে আপোনালোকে যদি ইণ্টাৰভিউ যদি তেনেকৈ মাৰে আপোনালোকৰ সাংঘাতিক লছ। আপোনালোকে ভাবি চাওক 1 পইণ্টৰ কাৰণে আপোনালোকৰ লাষ্টত মেৰিট লিষ্টত নাম নাহে। গতিকে আপোনালোকে যদি এফুট যদি আপোনালোকে কমাই দিয়ে, আপোনালোকে এফুটত আপোনালোকৰ বহুত বেছি মাৰ্ক কমি যাব। গতিকে আপোনালোকে এইটো ভুল আপোনালোকে নকৰিব। আৰু আপোনালোকে যদি এইটো ভুল কৰি আছে, আপোনালোকে এইটো ভুল আপোনালোকে শুধৰাই লওক। এতিয়া আপোনালোকৰ শুধৰাবলৈ আপোনালোকৰ টাইম আছে। গতিকে আপোনালোকে শুধৰাই লওক। আপোনালোকৰ কাৰণে এটা পইণ্ট আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকে 1 মাৰ্ক কৈছে নাই, 1 পইণ্টৰ কাৰণে আপোনালোকৰ লাষ্টত মেৰিট লিষ্টত নাম নাহিব পাৰে। গতিকে আপোনালোকে এটা পইণ্ট আপোনালোকে এনেই যাবলৈ নিদিব। বন্ধুসকল, আপোনালোকক আজি লং জাম্পৰ 6টা ভুলৰ কথা ক'লোঁ। আপোনালোকে এই ভুলকেইটা আপোনালোকে শুধৰাই লওক। আপোনালোকৰ লং জাম্প এক্সিলেণ্ট নাহিবই। আৰু কিয় নাহিব? আপোনালোকক এক্সাৰচাইজ দিয়া আছে, আপোনালোকৰ টেকনিক দিয়া আছে, টিপছ দিয়া আছে।
আপোনালোকে ভালদৰে চাই মেলি আপোনালোকে বুজি মেলি আপোনালোকে কামবিলাক কৰিব আপোনালোকৰ নিশ্চয় লং জাম্প এক্সিলেণ্ট আহিবই 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকে ভুল শুধৰক আৰু আপোনালোকে টিপছ এক্সাৰচাইজ আৰু টেকনিককেইটা আপোনালোকে ফ'ল' কৰক আপোনালোকৰ লং জাম্প এক্সিলেণ্ট আহিবই আৰু চিন আপৰ ভিডিঅ' দিয়া আছে আপোনালোকৰ যদি চিন আপ নাই অহা আপোনালোকৰ যদি ৰানিং স্পীড মানে স্পীড নাই বহা তেন্তে আপোনালোকৰ ৰানিং স্পীডৰ এক্সাৰচাইজো দিয়া আছে মানে সকলো দিয়া আছে আপোনালোকে গৈ চালেই হ'ল মই মানে লং জাম্পৰ ভিডিঅ' এইটো এক্সাৰচাইজ কৰা টিপছ দিয়া কিছুমান মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ চাবগৈ আৰু আপোনালোকৰ চিন আপৰ ভিডিঅ' আপোনালোকক মই দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ চাবগৈ যিবিলাকৰ অহা নাই আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব ইমান কষ্টত আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ গতিকে আপোনালোকে লাইক এটা কৰি দিব গৰমত বনালোঁ এতিয়া বাৰু ঠাণ্ডা আহিলে কিন্তু অথনি বহুত বেছি গৰম আছিলে আজিলৈ বাই তেন্তে বন্ধুসকল জয় আই অসম